নমস্কাৰ লকডাউনৰ অন্যটা দিনলৈ মই বৰখা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে ঘৰতে আছে। আজি মই আপোনালোকৰ আগত মোৰ দুপৰীয়া ভাত সাজৰ ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু মই এই গোটেইখিনি বনাইছোঁ। মোৰ ওচৰত এটুকুৰা ৰঙালাও আছিলে, সেই টুকুৰাৰে মই এই তিনিবিধ ব্যঞ্জন বনালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কি কেনেদৰে বনালোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঙালাও এটুকুৰা আছেগৈ আৰু এই ৰঙালাও টুকুৰাৰে আজি দুপৰীয়াৰ ভাত সাজ খাম বুলি ভাবিছোঁ আৰু এই টুকুৰা ৰঙালাওৰে মই তিনিবিধ ব্যঞ্জন বনাম বুলি ভাবিছোঁ আৰু সেইবাবে মই ৰঙালাওটোৰ পৰা এতিয়া প্ৰথমতে গুটিখিনি এৰুৱাই ল'লোঁ আৰু এইদৰে দীঘলে দীঘলে টুকুৰা কৰি লৈছোঁ যাতে ৰঙালাওখিনি কাটিবলৈ সহজ হয়। আৰু এতিয়া গুটিখিনি মই বাছি আছোঁ, ইয়াত পতানো থাকে মাজে মাজে, গতিকে পতানবিলাক আঁতৰাই দিছোঁ আৰু এইখিনি গুটিখিনি ভালদৰে ধুই পখালি ল'ব লাগিব। এতিয়া মই ৰঙালাওৰ বাকলিখিনি গুচাই ল'ম আৰু বাকলিখিনি মই একেবাৰে ডাঠকৈ গুচাই ল'ম, কাৰণ এই বাকলিখিনিৰেও মই এখন শুকান ভাজি বনাম বুলি ভাবিছোঁ। গতিকে মই এইদৰে অকণমান ডাঠকৈ বাকলিখিনি গুচাই লৈছোঁ। আৰু এতিয়া মই ৰঙালাওখিনি এইদৰে সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। আৰু লগতে আলু এটাও কাটি লৈছোঁ এইদৰে ৰঙালাও বাকলিখিনি বাতি এটাতে লৈ লৈছোঁ আৰু এতিয়া ইয়াতে দি দিম মই 2 চামুচ নিমখ, কাৰণ এই নিমখখিনি দি পেলাই মই ভালদৰে বাকলিখিনি ঘঁহি চাফা কৰি ল'ম। যদি বাকলিখিনিত কিবা থাকেও, যদি কিবা বেয়া বীজাণু থাকে বা লেতেৰা থাকেও, তেতিয়া এইখিনি নিমখেৰে ঘঁহি দিলে এৰ খাই যাব। গতিকে মই এইদৰে এডোখৰ বাকলি লৈ ভালদৰে আঙুলিৰে ঘঁহি দিছোঁ আৰু তাৰপিছত মই ভালদৰে 4বাৰমান ধুই ল'ম। এইদৰে মই আঙুলিৰে ঘঁহি দিছোঁ যাতে ইয়াৰ যি লেতেৰা থাকে চব আঁতৰি যায়। আৰু এতিয়া ভালদৰে পানীৰে মই 4বাৰমান ধুম। বাকলিখিনি ধুই মেলি ল'লোঁ আৰু এইদৰে সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ আৰু এইদৰে 3 ভাগ কাটি মেলি ল'লোঁ। বাকলিখিনিও সৰু সৰুকৈ কাটি ল'লোঁ, ইফালে ৰঙালাও আলু কাটি লৈছোঁ আৰু লগতে গুটিখিনিও ভালদৰে বাছি মেলি ধুই পখালি ল'লোঁ। আৰু এতিয়া এই 3 বিধেৰেই মই 3খন ব্যঞ্জন বনাম, অৰ্থাৎ এটুকুৰা ৰঙালাওৰে মই এই 3 বিধ ব্যঞ্জন বনাবলৈ লৈছোঁ। প্ৰথমতে ৰঙালাও গুটিকেইটা এইদৰে কেৰাহী এখনতে ভাজি লৈছোঁ। ৰঙালাও গুটিকেইটা মচমচীয়া হোৱাকৈ ভাজি ল'ব লাগিব। আৰু ৰঙালাও গুটিকেইটা যিহেতু খুব কম, সেইবাবে ভাবিছোঁ মই ইয়াত বাদাম কেইটামান মিলাই দিম। যদি আপোনালোকৰ ৰঙালাও গুটি বেছি থাকে তেনেহ'লে বাদাম মিক্স নকৰিলেও হ'ব। আৰু এইখিনি বাদাম আধা ভজা হৈ গৈছেগৈ। এতিয়া আধা ভজা হওঁতে মই বাদাম কেইটামান লগতে মিলাই দিছোঁ আৰু এইখিনিও ভালকৈ মচমচীয়া হোৱালৈকে ভাজি থাকিম। বাদামকেইটা ভজা হৈ গ'লে মানে বাদামকেইটাৰ বাকলি এৰুৱাই ল'ব লাগিব। আৰু এইখিনি হৈ গৈছেগৈ, বাদামৰ বাকলি এৰুৱাই ল'লোঁ আৰু এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰতে পিচি ল'ম। আপোনালোকে পটাতো পিচিব পাৰিব, পটাত পিচিলেতো বেছি ভাল হয় খাবলৈ। আৰু এই চাটনিখিনি বনাবলৈ লগত লাগিব পিঁয়াজ অলপমান লৈছোঁ, আদা নহৰু লৈছোঁ, জলকীয়া লৈছোঁ আৰু ল'ব লাগিব কেঁচা মিঠাতেল আৰু লৈছোঁ সোৱাদমতে নিমখ। মই চাটনিখন পিছোঁতে কিন্তু অলপো পানী ব্যৱহাৰ নকৰোঁ, কাৰণ পানী দিলে চাটনিখন খাবলৈ একদম হেৰেকা হয়, বেয়া হয়। গতিকে অকল মিঠাতেল দিয়ে মই চাটনিখন পিচি লৈছোঁ এইদৰে। যদি আপোনালোকৰ এইদৰে পিছোঁতে দিগদাৰ হয় তেনেহ'লে আপোনালোকে অকণমান মিঠাতেল দি ল'ব, কিন্তু আপোনালোকে পানী একেবাৰে ব্যৱহাৰ নকৰিব। কিন্তু পটাত পিছোঁতে মিঠাতেল নিদিব, পিছতহে মিক্স কৰি দিব মিঠাতেলখিনি। আৰু এনেকুৱা হৈ গৈছে চাটনিখিনি। আৰু লগত যদি ধনিয়া থাকিল হয় আৰুৱে খুব টেষ্টি হ'ল হয়, কিন্তু এতিয়া ধনিয়া নাই লকডাউনৰ দিনত যিহেতু, গতিকে মই ধনিয়াৰ অবিহনে এই চাটনিখিনি বনালোঁ আৰু এনেকুৱা ধৰণৰ হৈছে। আৰু এনেকুৱা চাটনি খাবলৈ বহুতেই সোৱাদ লগা হয়, বহুতেই ভাল লাগে খাবলৈ। যদি আপোনালোকে কোনোবাই এনেকুৱাকৈ ৰঙালাওৰ গুটিৰ চাটনি খোৱা নাই, আপোনালোকে এবাৰ বনাই খাই চাবচোন, ইয়াৰ সোৱাদ। এতিয়া লাওৰ বাকলিখিনি ভাজি লৈছোঁ আৰু পিঁয়াজ, জলকীয়া, নিমখ, হালধি দি পেলাই লাওৰ বাকলিখিনি ভাজি আছোঁ। তেল অলপমান সৰহকৈ দি লৈছোঁ, কাৰণ মই এই লাও বাকলি ভাজিখিনি একেবাৰে শুকানকৈ ফ্ৰাই নিচিনাকৈ ভাজিম। শুকান খৰখৰীয়া নিচিনা হ'লেহে লাও বাকলিৰ ভাজিখিনি ভাল লাগে। যদি কোমল হৈ থাকে তেতিয়া ভাল নালাগে খাবলৈ, সেইবাবে তেল অকণমান সৰহকৈ দিয়ে ভাজিব লাগে। আৰু তেল কম দিলে কিন্তু কোমল নিচিনা হ'ব, খাবলৈ একদম বেয়া লাগিব। আৰু যেতিয়া এইখিনি ভালদৰে ফ্ৰাই হৈ যাব
এতিয়া এনেকুৱা ধৰণৰ হৈছেগৈ এতিয়া এইখিনি কাঢ়িবলৈ হৈছে এইখিনি তেলৰ পৰা গোটেইখিনি লাও বাকলিখিনি ভালদৰে টুকি ল'ম আৰু টুকি লোৱা এই তেলখিনিতে লাও আলুৰ ভাজিখিনিও ভাজিব পাৰিম গতিকে মই এইখিনি ভালদৰে টুকি লৈছোঁ অলপো তেল নোহোৱাকৈ আৰু এইখিনি তেলতে এতিয়া মই লাও আলু ভাজিখিনি বনাম তেলখিনিতে দি দিছোঁ জলকীয়া আৰু পিঁয়াজ এইখিনি অলপমান ভাজি লৈছোঁ আৰু এইখিনি ভজা হৈছেগৈ এতিয়া ইয়াত লাও আৰু আলুখিনি দি দিছোঁ আৰু ইয়াতে দিছোঁ মই আন্দাজমতে নিমখ আৰু হালধি আৰু এইখিনি ভালদৰে ভাজি থাকিম যেতিয়ালৈকে এইখিনি কোমল হৈ নাযায় ভাজিখিনি প্ৰায় সিজিছেগৈ আৰু এতিয়া ইয়াতে মই মিলাই দিম এটা বস্তু আৰু হেয়া হৈছে বাঁহগাজ টেঙা অৰ্থাৎ বেম্বো শ্বুট আপোনালোকে বা এনেকৈ খাইছে নাই যদি খাইছে মোক ক'বচোন খাইছোঁ বুলি আৰু এয়া লৈ লৈছোঁ মই বাঁহগাজ মই এই গাজখিনি আনি পেলাই ৰুকি পানী দি পেলাই এটা বটলত ভৰাই ৰাখিছিলোঁ আৰু এতিয়া এইখিনি কামত আহিছেগৈ এতিয়া ইয়াৰে মই 3 চামুচ এই ৰঙালাও ভাজিখিনিত দি দিম এইদৰে বাঁহগাজৰ লগত ৰঙালাও ভাজি খুবেই ভাল লাগে খাবলৈ আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাবচোন আৰু এতিয়া ইয়াতে মই দি দিছোঁ 3 চামুচ বাঁহগাজ আৰু এইখিনি ভালদৰে মিক্স কৰি ভাজি থাকিম যেতিয়ালৈকে গোটেই ভাজিখিনি শুকান হৈ নাযায় আৰু ইয়াৰ তেল যেতিয়ালৈকে এৰ নাখায় তেতিয়ালৈকে ভাজি থাকিম আৰু এয়া ভাজিখিনি প্ৰায় ভাজ খাইছেগৈ আৰু এয়া শুকান হৈ গৈছে আৰু তেলো এৰিবলৈ আৰম্ভ কৰিছে গতিকে ভাজিখিনি ৰেডি হৈ গৈছেগৈ এয়া মোৰ 3বিধ আইটেমে ৰেডি হৈ গৈছে এয়া হৈছে ৰঙালাও গুটিৰ চাটনি আৰু ইফালে এখন প্লেটত আছে ৰঙালাও আলুৰ গাজ টেঙা দিয়া ভাজিখিনি আৰু এইখন প্লেটত আছে ৰঙালাওৰ বাকলিৰ শুকান ভাজিখিনি দেখিছে এনেকুৱা হৈছে একেবাৰে খৰখৰীয়া হৈছে আৰু এনেকৈয়ে মই এটুকুৰা ৰঙালাওৰে 3বিধ ব্যঞ্জন বনালোঁ আপোনালোকেও এইদৰে যদি আপোনাৰ ৰঙালাও থাকে এনেকৈ 3বিধ ব্যঞ্জন বনায়ে খাব গুটিখিনিৰো খাব বহুত ভাল হয় আৰু বাকলিখিনিৰো খাবলৈ বহুতেই ভাল হয় আৰু তো ৰঙালাওৰ ভাজিত গাজ টেঙা অকণ দি কেতিয়াবা খাই চাবচোন যদি খোৱা নাই সেয়াও আপোনালোকে খায়ে বহুতেই সোৱাদ পাব এয়া মোৰ ৰেডি হৈ গৈছে এতিয়া আমাৰ ভাত খাবলৈ হৈ গৈছে আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেনে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটো যেন আপোনালোকে লগতে ছাবস্ক্ৰাইব কৰি লয় তাকে আপোনালোকক অনুৰোধ জনালোঁ এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ এয়া আমি ভাত খাবলৈ যাওঁ তেন্তে আজিলৈ